এগৰাকী গৰ্ভৱতী মুছলমান মহিলাই বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়। চৰকাৰে CM ছাৰে বোলে CM ছাৰৰ পৰা মোক বিশেষ অনুৰোধ, CM ছাৰে আমাৰ নিচিনা মহিলাক সহায় কৰক। আমাৰ নিচিনা মহিলাক সহায় কৰক আপোনালোকে। মোৰ দুটাকৈ সন্তানৰ ভৱিষ্যত শেষ কৰিছে সিহঁতে। দুটা ল'ৰা ছোৱালীৰ ভৱিষ্যত, মোৰ ভৱিষ্যত শেষ কৰি দিছে ইয়াতে। পত্নী গৰ্ভৱতী অৱস্থাতেই পুনৰ বিবাহত বহিলে স্বামী। ন্যায় বিচাৰি বৰ্তমান ঘূৰি ফুৰিছে গৰ্ভৱতী মহিলাগৰাকীয়ে। মুখ্যমন্ত্ৰীলৈ মোৰ বিশেষ অনুৰোধ, আমাৰ দৰে মহিলাসকলক ন্যায় কৰক। আমি বহু যন্ত্ৰণাত ভুগিছোঁ। মোক অকলে এৰি স্বামী নতুনকৈ বিয়াত বহিছে। মোৰ দুটাকৈ ল'ৰা ছোৱালীৰ মোৰ ভৱিষ্যত শেষ কৰিলে সিহঁতে। ৰঙিয়া প্ৰেছ ক্লাবত এতিয়া এনেদৰে এগৰাকী ভুক্তভোগী মহিলাৰ অভিযোগ। বহুবিবাহ আইনক ভৰিৰে মোহাৰি বিবাহ পাশত আবদ্ধ ৰঙিয়াৰ এগৰাকী ব্যৱসায়ী। 7মহীয়া অন্তঃসত্ত্বা পত্নী 7 বছৰীয়া পুত্ৰক এৰি পুনৰ এগৰাকী যুৱতীক বিয়া কৰালে ৰঙিয়াৰ বনগাঁৱৰ মতিউল্লাহ আলীয়ে। যৌতুক দাবী কৰি সুদীৰ্ঘ 8 বছৰে পত্নীক অত্যাচাৰ পাখণ্ড স্বামী। যোৱা 8 বছৰ ধৰি সাধাৰণ কথাতে মাৰ ধৰ কৰি আহিছিল ব্যৱসায়ী মতিউল্লাহ আলীয়ে। বিয়াৰ 3 মাহৰ পাছৰ পৰাই মোৰ অত্যাচাৰ আৰম্ভ হ'ল। যৌতুকৰ কাৰণে পইচা টকা ডিমাণ্ড কৰে, সেনেকুৱা কৰি পেলাই মাৰপিট কৰে তেওঁলোক। তাৰপিছত ঘৰৰ মানুহ চব লগাই দিয়ে, হাজবেণ্ডে মাৰে, টকাও ডিমাণ্ড কৰে, সেইটো চব দিছোঁ। এতিয়া মোৰ ল'ৰাজনো 8 বছৰ এটা আছে, মই প্ৰেগনেণ্ট আছোঁ 7 মাহৰ। এতিয়া মোৰ ল'ৰাজনক দেখুৱাবলৈ কাৰণে এমছত গৈছিলোঁ, সেই 19 জুলাই তাৰিখে গৈছিলোঁ। তাৰপিছত তাতে মোক মাৰপিট কৰি সিহঁতে পইচা ডিমাণ্ড কৰি পেলাই থৈ আহে। সিহঁতে কি কৰিছে, ছোৱালী এজনী চাই পেলাই বিয়া পাতিব ওলাইছে। যেতিয়া এই অভিযোগ লখিমপুৰৰ লোকামপুৰৰ নিবাসী তথা বনগাঁৱৰ বোৱাৰী নুৰজাহান বেগমৰ। প্ৰথম পুত্ৰ জন্ম হোৱাৰ পিছত এবাৰকৈ দুবাৰেই মহিলাগৰাকী অন্তঃসত্ত্বা হয়। কিন্তু স্বামী মতিউল্লাহ আলীয়ে অবৈধভাৱে হেঁচা প্ৰয়োগ কৰি গৰ্ভপাত কৰাই বুলিও অভিযোগ উত্থাপিত কৰিছে এতিয়া মহিলাগৰাকীয়ে। ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলাৰ। স্বামী বহুবিবাহ কৰাৰ দিনা ৰঙিয়া আৰক্ষীক অৱগত কৰিছিল, কিন্তু আৰক্ষীয়ে গুৰুত্ব নিদিলে। এই অভিযোগ উত্থাপিত কৰিছে এতিয়া পত্নীয়ে। ইতিমধ্যে কামৰূপ আৰক্ষী অধীক্ষক অসম মানৱ অধিকাৰ আয়োগৰ ওচৰত লিখিত অভিযোগ নুৰজাহান বেগমৰ। বহুবিবাহ কৰা স্বামীৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনাইছে নুৰজাহান বেগমে। ব্যুৰ ৰিপৰ্ট, নিউজ টেক 365।